হাতত থকা টেঙা দুটা আৰু ইহঁত কেইজনীৰ ফূৰ্তি দেখি নিশ্চয় গমেই পাইছে আজি টেঙাৰ পাৰ্টি হ'বলৈ গৈ আছে। টেঙা বুলি কওঁতে ইহঁতৰ নাচোন চাওকচোন। এইফালে গোটেইখোপা টেঙা কটাত ব্যস্ত। ময়ো বোলো কেমেৰাটো অন কৰি ভিডিঅ' অকণ বনাই থওঁ। চাওকচোন এটা টেঙাতে কিমানজন লাগিছে। টেঙাটো চাওকচোন ইমান ধুনীয়া, দেখিয়ে খাবলৈ মন গৈছে নহয় জানো। আৰু টেঙা কটাৰ মাজে মাজে এই ধেমালিবোৰতো আছেই। আৰু এইফালে চাওকচোন টেঙা কটা প্ৰায় হৈছেগৈ। এতিয়া বাকী আছে নিমখ আৰু জলকীয়া। আৰু এইফালে সংগীতে লৈ আনিলে নিমখ আৰু জলকীয়া অনাৰ দায়িত্ব হৈছে আমাৰ। জলকীয়া নোহোৱাকৈ টেঙা খোৱাৰ মজাই নালাগে। সেইকাৰণে আমি খোজ ল'লোঁ জলকীয়া বিচাৰি ওচৰতে থকা ফুচকাৰ দোকানখনলৈ। লৈ ল'লোঁ জলকীয়া আৰু এইফালে এয়া ক'লা নিমখ আৰু এইফালে মোবাইল লৈ আহি আছে। বহুত ডাঙৰ বস্তু আৰু এয়া লৈ ল'লোঁ মই এমুঠি জলকীয়া আৰু গৈ দি দিলোঁ ইহঁতক। আৰু এইফালে জলকীয়া সনাৰ পৰ্ব চলি আছে। আৰু এইটো হৈছে ইৰফান, চাৰ্জিনা আৰু এইজনী হৈছে সংগীতা। ইফালে ৰেডি হৈ গ'ল আমাৰ টেঙা আৰু টেঙাখিনি দেখি আপোনালোকৰো খাব মন গৈছেনে নাই জনাব দেই। আৰু এইফালে আমাৰ বিতৰণ কাৰ্যসূচী চলি আছে। আৰু কলেজীয়া জীৱনৰ এই দিনবোৰ, এই সৰু সৰু সুখবোৰ কেতিয়াও পাহৰিব পৰা নাযাব দেই। আৰু লাষ্টত আমাৰ এখন ফটোৰে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ।